क्या है উল্টাটা কইছে ও ও ও পারা হাংসা পারা Hey guys, welcome back my YouTube channel. তো আজি আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ সকলোতকৈ চাফা গাঁওখনত এইটোৰ নাম হ'ল ৰাংচাপাৰা ক্লিনেষ্ট ভিলেজ অফ আছাম। চ' মই অকলে অহা নাই, ইয়াত মোৰ লগৰীয়া বান্ধৰ কেইটামান আছে, এইবিলাক চাব পাৰে। সকলোৱে আহিছোঁ আমি। এতিয়া অলপ ফুৰিম। এই গাঁওখনত ইমান চাফা গাঁও আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টতে আছে। অলপ ফুৰি চাম কেনেকুৱা লাগে। ইমান এটা ধুনীয়া পাৰ্ক ইয়াত গাইজ। এন্ট্ৰি ফিজ লাগিব। ড্ৰিমলেণ্ড পাৰ্ক কিমান কৰি টিকেট লাগে? এজনত 10 টকা কৰি টিকেট। 7 into 10 70। চ' ৱেলকাম ড্ৰিমলেণ্ড পাৰ্ক। ফটোশ্বুট কৰিব আহিছোঁ ইমান ধুনীয়া এটা ঠাইত। তো DSLRটো এতিয়া ওলাও মানে আমি আহক। গাইছ আমি কেমেৰা লৈ আহিছোঁ, কিন্তু কেমেৰাৰ ভিতৰত বেটাৰীটো আনিব ভুলি গৈছোঁ। তো কেমেৰাটো এতিয়া থৈ দিলোঁ। কেমেৰাটো থৈ দে। এনেকুৱা এটা বস্তু দেখাম এতিয়া আপোনালোকক গাইছ। Look at this tree house. এইটো এখন মানে গছৰ ওপৰত ঘৰ বনাইছে, ট্ৰি হাউচ বুলি কয় ইংলিছত। আৰু ইয়াত ধুনীয়া ধুনীয়া ছোৱালীবিলাকো আহিছে ফুৰিব। এতিয়া আমি যাই আছো বেম্বো পাৰ্কত। ৱেলকাম টু বেম্বো পাৰ্ক। এতিয়া আমি যাই আছো এটা ঘৰত। ঘৰটো এনেকুৱা, ঘৰটোৰ পিছত যাই আছো। আগত এইটো চাওক, এইটো এটা গোহালি ঘৰ হয় গাইজ। চাওক ইমান ইমান চাফা এটা গোহালি ঘৰ। মানে ইয়াত গৰু ছাগলী থৈ দিয়ে, আমি গোহালি ঘৰ বুলি কওঁ। চাওক ইমান 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 চাফা মানে গোহালি ঘৰটো। চাওক গাইজ একদম চাফা হয়। ঘৰটো চালে আপোনালোকে ঘৰ বুলি নাভাবিব, এইটো ভাবিব এটা পাৰ্ক। ঘৰটো একদম পাৰ্কৰ নিচিনা বনাই থৈছে একদম গাইজ। ইমান ঘৰটো মানে একদম পাৰ্কৰ নিচিনা বনাই থৈছে একদম। ইমান ফুল গছ ফুলৰে মানে চাওক একদম মানে ঘৰৰ পদূলিখন ইমান ধুনীয়া, একদম ফুল গছেৰে ভৰা। চাওক কি ফল হয় গাইজ এইটো নাজানো একচুৱেলি। কোনোবাই যদি জানে এইটো কমেণ্টত জনাব এই ফলটো কি হয়। ইয়াতে আমি ৰাংচাপাৰা ঘূৰিব আহিছিলোঁ। ইয়াতে এটা ইউটিউবাৰ লগ পালোঁ। ইউটিউবাৰটোৰ লগত অলপ ব্লগ কৰি যাওঁ আমি। আহক। এই আবেদ ভাই আহিছে আমাৰ গোৱালপাৰা ক্লিনেষ্ট ভিলেজ অফ আছাম পাৰ্কত আহিছে। উল্টাটা কইছে ও ও ও পারা। তো লগ পাই বিৰাট ভাল লাগিল আমাৰ আবেদ ভাই। আমাৰ ৰাংচাপাৰাত আহিছে। কিবা ক'ব নেকি আপুনি? খুব ভালো লাগলো, আমার পুরো ভালো লাগলো। আবেদ ভাই উঠা লাগবে না, আবেদ ভাই লোকেরটাকে তো উঠা লাগবে না। সবাই কেমন আছেন? আশা করি সবাই ভালো আছেন। তো এই যে গোয়ালপাড়া, এই জায়গাটার নাম মানে হাংসাপাড়া। যাই হোক আর কি, মানে যেহেতু জানি না তো তারপর ট্রাই করলাম কোয়ার নিয়ে। তো এই ভাইজান কথা দেওয়া হলো খুবই ভালো লাগলো, আলাপ আলোচনা করলাম। তো ভাইজান একটা ইউটিউব চ্যানেলও আছে, যে চ্যানেলে ভিডিওটা দেখতে কিন্তু প্লিজ সবাই সাপোর্ট করেন। ভিডিও যদি ভালো লাগে থাকে বেশি বেশি করে শেয়ার করেন, চ্যানেলটা সাবস্ক্রাইব করেন। বহুত ফুৰিলো, ভাল লাগিল। আৰু এটা ডাঙৰ ইউটিউবাৰৰ লগতো আমি মানে মিট কৰিলো, লগ পালো আজি। গাইছ আমি এতিয়া ভোক লাগিছে, কিবা খাবলৈ যাম। ইটিং টাইম।
লাংচাপাৰাত আমি সকলোৱে বহুত এনজয় কৰিলোঁ, ফুৰিলোঁ, কিবা কিবি খালোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, লাইক কমেণ্ট কৰিব আৰু ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।